গাইজ আমি গৈ আছোঁ এতিয়া ক'ত যাই আছোঁ নহয় আমি গৈ আছোঁ এতিয়া নগাঁও তাৰপিছত আমি ৰুমত গৈ ৰেষ্ট লৈ যাম ক'ত গুৱাহাটী ঘৰলৈ বুলি আমি হস্পিটেল আৰু ৰাইজ এইকেইটা দেখিছে খোজে কাঢ়িব পৰা নাই কোৱাৰ লগে লগে লাজ পাই একেবাৰে বৰ জোৰকৈ খোজ কাঢ়িলে আমিও আৰু পথাৰৰ মাজে মাজে ৰাস্তাৰে আহি পালোঁ আৰু বাছত উঠিবলৈ ৰাইজ ট্ৰাকত যাম আমি আজি পিছে এইখন ট্ৰাক নহয় ৰাইজ এইখন এখন বাছ আগৰ দিনৰে পুৰণা দিনৰ হ'ব চাগে আৰু মোৰ বহুত হাঁহি উঠিলে বাছখন দেখি কাৰণ ঝটকা এটা পালেই এনেকুৱা মানে পাৰ্টকৈ লৰি যায় নহয় ৰাইজ বহুত হাঁহি উঠিলে আৰু ইয়াত লিখা আছে কি জানেনে আপোনালোকে নিজৰ মালৰ ওপৰত নজৰ দিব এই পাগলকেইটা আৰু নিজৰ মানুহজনীৰ ওপৰতে নজৰ দিলে ৰুমত আহি ফ্ৰেছ হৈ আমি আৰু ঘৰমুৱা হ'লোঁ ৰাইজ তেনেহ'লে পুনৰ এটা ভিডিঅ'ত লগ